তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি হ'ল সৰস্বতী পূজা। তো সৰস্বতী পূজাত দেখাইছোঁ ইয়াতে মোৰ অলপমান মানে তাৰপিছত আমি যাম সৰস্বতী পূজাত। আজি ভিডিঅ'টো মজা হৈ আছে, তো আজি বহুত ভাল লাগি আছে ভিডিঅ'টো। প্লিজ স্কিপ নকৰিব আৰু ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব। Since I fell in love, but after last time, don't wanna mess things up. You're so beautiful. তো আপোনালোকক লগ পাইছোঁ একেবাৰে পূজা মণ্ডপত। তো চাই থাকক আপোনালোকে। তো সৰস্বতী মাত দৰ্শন কৰাৰ আগতে প্ৰথমতে আমি গাড়ীখনত অলপ তেল ভৰাই লওঁ। তো এতিয়া আমি যাম ধুনীয়াকৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, বহুত মজা হৈ আছে। বৰষুণে দিব কিজানি। তো এনেকৈ যাই আছোঁ আমি, চাই থাকক আপোনালোকে। তো আজি বহুত ঠাণ্ডা দি আছে, তো এনেকৈ যাই আছোঁ আমি দুইজনে। তো হেলমেট দুটা লৈছোঁ যেনিবা। তো ৰাস্তাত কোনোবা সৰস্বতী মা দৰ্শন হয় নে নহয়। তো এনেকৈ যাই আছোঁ। সৌ তাত আছে, আপোনালোকে দেখা পাইছেনে চাওকচোন। তাত দুজনী সৰস্বতী মা দৰ্শন হ'ল দিয়ক। এনেকৈ যাই আছোঁ দে আৰু। আজিতো আপোনালোকে গমেই পাইছে সৰস্বতী পূজাৰ নামত বহুতে কলংক কৰি আছে, মানে মক্কেলামি কৰি আছে। তো সেইবোৰকো মই ধুই থৈছোঁ মোৰ ৰষ্টিং চেনেলটোত, আপোনালোকে গৈ চাব পাৰে। তো দে আৰু কি ক'ম আৰু, ধুনীয়াকৈ যাই আছোঁ ঠাণ্ডা ঠাণ্ডা বতৰৰ মাজেৰে। জেকেট পিন্ধি অহা নাই, ঠাণ্ডা লাগিছে। হ'লেও আৰু সৰস্বতী পূজা বুলি ক'লে অলপমান ভাল লাগি যায় দেচোন। এয়া আমি হেলমেট পিন্ধিছোঁ দেই, দুয়োজনে হেলমেট পিন্ধিছোঁ। তো এনেকৈ যাই আছোঁ। তো এয়া দেখা পাইছে আপোনালোকে পূজা মণ্ডপ, সৰস্বতী মাত দৰ্শন কৰিলোঁ। তো এতিয়া এনেকৈ আমি সেয়া চেয়া কৰি অলপমান চাই লওক আপোনালোকেও ক'ৰবাত। তো আপোনালোকক যিমানখিনি বাৰু দেখাবলৈ চেষ্টা কৰিম। বৰষুণ দিবই ধৰিছে, তো ভিডিঅ'টো অলপ ছুটি হ'ব, ক্ষমা কৰি দিব। তো প্লিজ ভিডিঅ'টোৰ কাৰণে এটা লাইক কৰি দিব আৰু। তো আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে। তো ভাল লাগিলে যদি প্লিজ লাইক এটা কৰি দিব, আৰু যোনে যোনে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। বাই বাই।